আমাৰ ব্ৰেকফাষ্ট ৰাতিপুৱা ভালকৈ ব্ৰেকফাষ্টটো কৰি লৈছোঁ। বেটিক লৈ অলপ পাছত আমি সাগৰ পাৰত বালি খেলাবলৈ লৈ যাব লাগিব। খাইজনী খাইছা? আজি গোৱাত ফাৰ্ষ্ট ডে। আমি বাগা বীচ যাম প্ৰথমতে। এতিয়া বাগা বীচলৈ গৈ আছোঁ। হোটেলৰ পৰা পোনে ওলাই আহিছে ৰচেল ৰেষ্টুৰেণ্ট এণ্ড বাৰ, সেইফালেদি আমি চলে গৈ আছোঁ। এইখন আমি থকা হোটেল আৰু বাগা বীচ। বেটি এইখন আৰু ভাগৰ আইজনী আমি ক'লে আহিছোঁ। ৱাও তাই পানী খেলি খেলি ইমানেই ভাল পাইছে, পানীৰ পৰা আঁতৰি আহিবলৈ তাই অকণো ইচ্ছা নাই। বেটী পানীৰ পৰা আহিবলৈ মন নাই, জোৰ কৰি উঠাই লৈ আহিব লগা হৈছে।
এতিয়া বালি খেলি পূৰা ফূৰ্তি পাইছোঁ। আমি এতিয়া বাগা বিচত খেলিম খেলি লগত বালি খেলিব লাগিব খেলি আছোঁ আৰু এতিয়া হাতখন দুটাই দিয়া। দিনটো সাগৰৰ পাৰত বালি খেলি এতিয়া পাছবেলা অকণমান বজাৰৰ ফালে ওলাই আহিছিলোঁ। বেটিক বোলো অলপ বজাৰখনো দেখাওঁ, আমিও নিজে অলপ উপভোগ কৰোঁ। এনেকৈ বুলি অলপ ফুটপাথে খোজকাঢ়ি অলপ ফুৰিছোঁ। বজাৰত খোজ কাঢ়োঁতে বেটিক কোনেও ধৰিব নালাগে বোলে, তাই অকলে অকলেহে আহিব বিচাৰে। ইয়াত তাই জঁপিয়াই ফুটপাথত আহি আছে। এইবাৰ বেটিৰ বেগ এটা পচন্দ হ'ল, বেগটো তাইক লাগে। তাই হাত জোৰ কৰি কৈছে, প্লিজ প্লিজ মোক বেগটো দিয়া, মোক বেগ নাই। এইবাৰ পচন্দ হ'ল কাৰ্টুনত দেখা বাল্টিবিলাক, সেইটোও লাগে তাইক। উপায় নাই আৰু দিবতো লাগিবই, টাইমতে এইটো চব চলি আছে, টাইমতে এইটো কৰি যাব লাগিব। থেংক ইউ কোৱা দিলে পইচা। মাকক বোলে মই ধৰি যাব লাগে, মাক মাজত যাব, বেটি কিনাৰত আৰু মই কিনাৰত হেনো মাক, তাই সেইটো ডিমাণ্ড। গতিকে এয়া মাকক মই ধৰি লৈছোঁ, জীয়েকক মাকে ধৰি লৈছে, তেনেকৈ হ'ল। নহ'লে তাই কান্দি উৎপাত কৰিছে। আৰু এনেকুৱা কচু হৈছে, ৰাতিপুৱা যিকেইটা ৰাস্তাত গৈছিলোঁ সেইকেইটা ৰাস্তাতহে তাইক যাবলৈ লাগে। আমি কৈছোঁ বেলেগ চাওঁগৈ, নাই সেইফালেহে যায়, সেইফালেহে যাব লাগে, বালিহে চাব লাগে তাই। তাই পূৰা মনত আছে। গাড়ী আমি এতিয়া আহিছোঁ বাগা বিচত। ৰাতি ডিনাৰো কৰিম, লগতে বেটিক বোলে বালি খেলিবলৈ লাগে, তাই অলপ বালিও খেলোৱা হ'ব, লগতে ডিনাৰো কৰা হ'ব। সেই দুয়োটা মিলাই এতিয়া আহিছোঁ আমি বাগা বিচত। বেটি কি কৰিছা? বালি খেলিছা? এয়া তাই একদম আল্টিমেট ফূৰ্তি। বালি ৰাতিও খেলিবলৈ পাইছে, দিনতো খেলিবলৈ পাইছে, আল্টিমেট ফূৰ্তি কৰিছে তাই। এতিয়া ৰাতি 11:30 বাজি গ'ল, তথাপিও তাই বালি এৰি যাবলৈ মন নাই। এতিয়া ৰাতি 12:30 বাজিছে, ভাবিলোঁ ডিনাৰটো কৰি লওঁ, সেইটো কাৰণে আহি টেবুল এখন লৈ বহিলোহি।
মছলা স্কুইড গতিকে এতিয়া খাবলৈ অৰ্ডাৰ কৰিছোঁ এইটো এইখন চেকৰ বেষ্ট ড্ৰিংক এইটো আহি গ'ল আকৌ বেটি মন পচন্দৰ বস্তু এটা একদম একেথৰে চাবলৈ লাগিছে আৰু এজনী আহিলে এজনীপা কিয় নল'লে বোলে এজনীপা লৈছে আমি ডিনাৰ কৰি লৈ মেলি এতিয়া ৰাতি 1:30 বজাত হোটেললৈ ঘূৰি আহি আছোঁ বেটি কিন্তু বিৰাট ফূৰ্তি পালে তাই আমি একদম গ্ৰাউণ্ড ফ্ল'ৰ 103 এইটো আমাৰ ৰুম নম্বৰ চাবিটো উলিয়াই লওঁ